কৰ্মশালা কামৰূপা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে 2 শতাধিক মহিলা। অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বড়োৱে। মই বৰ্তমান বস্তু আছে উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ বাকৰি আৰু এই সত্ৰৰ বাকৰিতে আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে গৃহনামৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু কামৰূপা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত যি গৃহনামৰ কৰ্মশালা যি অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে প্ৰশিক্ষণ আগবঢ়াইছে অমীয়া নিয়োগ কলিতা। আমি সকলোৰে পৰিচিত এইগৰাকী গুৰু মোৰ ওচৰত বৰ্তমান আছে। আপুনি যিহেতু শিৱসাগৰৰ পৰা আহিছে আৰু সেইগৰাকীক যিহেতু আপুনি প্ৰশিক্ষণ আগবঢ়াইছে, কি ক'ব এই মুহূৰ্তত? হয়, প্ৰথমতে বিশেষকৈ উত্তৰ গুৱাহাটী মহিলা আৰু কামৰূপা সংগীত বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তালৈ মন্ত্ৰীসকলে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু পৰমপুৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন মহিলাসকলক আচলতে প্ৰশিক্ষণৰ মাধ্যমেৰে শিকাবলৈ বিচৰা। আপোনালোকে দেখিছে বা সমাজত বৰ্তমান সময়ত মহিলাসকলে সিংহভাগ গ্ৰহণ কৰি থকা দিহানাম অত্যন্ত জনপ্ৰিয় হৈ পৰিছে আৰু জনপ্ৰিয় হৈ পৰাটো বা আদৰি লোৱাটো সমাজৰ কাৰণে মহিলাসকলৰ কাৰণে শুভ লক্ষণ। কিন্তু আচলতে আমি এই নামভাগৰ যি স্বকীয় বৈশিষ্ট্য, ইয়াৰ আচল যিটো মৰ্যাদা, সেইখিনি কিন্তু আমি বজাই ৰাখিব লাগিব। সেইটো ভাৱেৰে আমি কৰ্মশালাটো তেওঁলোকে উদ্যোগ লৈ কৰ্মশালাটো অনুষ্ঠিত কৰিছে আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ময়ো এইটো বিষয়ৰ লগতে জড়িত হয়তো কালি মই দিনত সামৰি আহিলো। ইমান এটা ৰসময়ী সংগীত পৃথিৱীত কাৰো নাই আচলতে। আৰু মহাপুৰুষজনৰ আচলতে নামকৰণ সৃষ্টি হৈছে, এয়া হৈছে নাম প্ৰসংগ আৰু এই নাম প্ৰসংগক আপুনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আপুনি যি প্ৰচেষ্টা লৈছে তাৰ কাৰণে আপোনাক নিশ্চিতভাৱে আদৰণি জনাইছো। আৰু উত্তৰ গুৱাহাটীত মহিলাসকলৰ উৎসাহ কেনেকুৱা দেখিছে? উৎসাহটো অত্যন্ত সুন্দৰ। খুব এতিয়া কৈছো যে ইমান গৰমত সকলোৱে নিজৰ নিজৰ গৃহস্থী কামবোৰ এৰিও একেবাৰে গৰমলৈ আওকাণ কৰি শিকাৰ হেঁপাহেৰে যিটো আছে শিকাৰ মানসিকতা আৰু কিবা এটা বিষয় শিকিবলৈ হেঁপাহ আৰু আগ্ৰহটো মেইন। আৰু লগতে যিটো ভক্তি, যিহেতু আমাৰ ভক্তিমৰ্গীয় সংগীত, ইয়াত যিখিনি কথা আমি প্ৰথমতে বৰ্ণনা কৰিছো তেওঁলোকক খুব আগ্ৰহেৰে গ্ৰহণ কৰিছে। মই যিমানখিনি জানিছো, জানিবলৈ মোৰ বহুত আছে, খুব সুন্দৰকৈ লৈছে। আৰু অকণমান সময়ত আজি প্ৰথম দিন যিহেতু তেওঁলোকে বহুতখিনি শিকিলে, তেওঁলোকে মোক ডিমাণ্ড কৰিছিলে যে আমি প্ৰহ্লাদ চৰিত্ৰ নামটো অত্যন্ত বেছি ৰস পায়, সেইকাৰণে আমি গাবি বিচাৰিছো। নিশ্চিতভাৱে আমি এতিয়া নামৰ মাজলৈ যাম। আপোনালোকে মতত ধন্যবাদ জনাইছো। এক ব্ৰেকিং